নমস্কাৰ আজি আছোঁ আমি কেটাৰিং কৰিবলৈ আহিছোঁ টেঙানী 2 নং বৰলাগত আৰু ইয়াত সাৰ্ভিস দিছোঁ কেটাৰিং লগতে মহিলা বেছি আছে 20 গৰাকী আছে আৰু ল'ৰা আছে 7 জন আৰু ইয়াত একেলগে 150 মানুহে খাব পাৰিব আৰু এই বিয়াখনৰ আমি কি কৰিছোঁ ভিডিঅ'টো হেকলৈ চাই দিব লগতে বহাগত যদি আপুনি বিয়া পাতিব বিচাৰে আৰু সুন্দৰ কেটাৰিং পাৰ্টি লাগে আমাৰ উৰ্চমিখিৰ লগত যোগাযোগ কৰিব একেলগতে 150 মানুহ শুশ্ৰূষা কৰি আছোঁ এফালে ৰাইজে আহি আছে খাই আছে বিয়াঘৰত বিহু হৈ আছে এবাৰ বিহু দেখুৱাম আপোনালোকক